নমস্কাৰ। মহাভাৰতৰ 18টা পৰ্বৰ ভিতৰত বনপৰ্ব অন্যতম। বনপৰ্বৰ অন্তৰ্গত বহুতো সৰু সৰু পৰ্ব আছে। এইবোৰকে উপমহাভাৰতৰ অংশ বুলি কোৱা হয়। শংকৰদেৱৰ সমকালীন কবি ৰাম সৰস্বতীয়ে এই বনপৰ্বৰ অন্তৰ্গত সৰু সৰু পৰ্বসমূহৰ আধাৰতে পদকাব্যসমূহ ৰচনা কৰিছিল। বনপৰ্বত পঞ্চপাণ্ডৱ বনলৈ যোৱাৰ পৰা আৰম্ভ কৰি জয়দ্ৰথৰ তপস্যা যাত্ৰা আৰু পাণ্ডৱৰ অজ্ঞাতবাস যাত্ৰা পৰ্যন্ত প্ৰায় 12 বছৰৰ আখ্যানসমূহ আছে। এই সময়ছোৱাত পাণ্ডৱৰ হাতত নিধন হোৱা অসুৰ ৰাক্ষসসমূহৰ আখ্যানৰ মাজত বঘাসুৰ বধ অন্যতম। বঘাসুৰৰ আখ্যান। বিৰিঞ্চি মুনিৰ ৰূপত প্ৰভাৱিত হৈ আহাৰিকা ৰাক্ষসীয়ে অত্যন্ত মোহিনী ৰূপৱতী নাৰীবেশেৰে ছায়াগ্ৰাহী নাম লৈ বিবাহ কৰাবলৈ বাধ্য কৰাইছিল। নাৰী মায়াত আবদ্ধ হৈ ঋষিয়ে সংসাৰ আৰম্ভ কৰে আৰু এদিন হঠাৎ ছায়াগ্ৰাহীৰ আচল ৰূপ ঋষিয়ে ধৰা পেলোৱাত ঋষিয়ে অভিশাপ দি আঁতৰি যায় আৰু সেই অভিশাপৰ ফলতেই জন্ম হৈছিল মহাপৰাক্ৰমী বঘাসুৰৰ। আৰু পাছত ভীমৰ হাতত সেই বঘাসুৰৰ মৃত্যু হৈছিল। এয়াই হৈছে বঘাসুৰৰ আখ্যান। রক্ত লাগে, হাসি মুখ, মাংস লাগে। অন্যুর পিতৃদেব, অন্যুর মাতা, আশি পর্যন্ত বন্ধ হলো মূল জন্ম রহস্যের কথা। জন্ম দিয়ে পিতৃমাতৃ মূল এই বিভক্ত রূপ দেখি এই মূল শির পিতৃদেব, এই মূল জননী দেবী, মোর অপরাধ কি আসিল? কেউ তোমাকে মুখ অরণ্যর মাতত দিলা দলিয়াই। আহো পিতা, আহো মাতা, এবার মুখ বঘাসুর বলে সম্বোধন করা। আহা পিতা, আহা মাতা, যদি এই বঘাসুরে প্রথমে মই শিবক বিষয়টা কৈলাসত গৈ মহাদেৱক মোৰ পিতৃ
ক'ত মোৰ মাতৃ আৰু তাৰ পাছত দেখিব জগতে দেখিব বিশ্বই এই মহাপুৰৰ তুমহুৰ ভক্তি জীৱন Own Elohim, মহাদেৱৰ ভক্ত আমাৰ অক্টোবৰ লাভ কৰি থৈছো মই ইমান সহজে মহাপুৰক মৃত্যু প্ৰদান কৰিব জগতে জীৱন ফলৰ মৃত্যু দেখুৱা তেনে তোৰ তুবাহুৰ পাপি Zul